শিৰোনামা ফাগুন, বহাগ আৰু তুমি। কবি বনশ্ৰী শইকীয়া। বহাগলৈ বেছিদিন নাই। তোমাৰ ঘৰত চাগৈ বিয়াৰ আয়োজন চলিছে। লখিমী বোৱাৰী বিচাৰি মাৰাৰ অট হাবাথুৰি, পিছে তোমাৰ বতৰা নাই। ফাগুনৰ পচোৱাৰ হতে তুমিও আঁতৰি গলাগৈ। মোৰ মনটো মতলীয়া হৈয়ে ৰল। তোমাৰ সান্নিধ্য মাথো সোঁৱৰণি হল। তোমাৰ খোৱাৰ হেঁপাহে মোক ৰাখিছে জীয়াই। জানো সেয়া মাথো আশা, আশা জানো বাস্তৱ হয়। তুমি জানো মোক নিজৰ বুলি ভাবা। তোমাৰ নীৰৱতা জানো উত্তৰ, নে পলাই ফুৰিছা তুমি বাস্তৱৰ পৰা। ভালপোৱাৰ জোৱাৰ মোৰ বুকুত তুলি তুমি জানো নিজে ঢৌত নিভিজিবা। হয়তো তোমাৰ হৃদয় শিলৰ বানেও উটুৱাব নোৱাৰা, বৰদৈ চিলক উৰুৱাব নোৱাৰা। তোমাৰ মৰম ফাগুনৰ বতাহৰ দৰেই, খন্তেকৰ কিন্তু তীব্ৰ আৰু মতলীয়া। বহাগ আহিবৰ হ'ল, তুমি আনৰ হবৰ হ'ল।